গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমাৰ ইয়াতে ককা এটাহঁতৰ ঘৰতে সবাহ আছে। সবাহ নিয়মটো কৈছে, টেঙাখাটৰ দাই এজন মৰিলে আমাৰ ঘৰৰ। আমি থাকোঁ মৰাণত। কিন্তু যিহেতু ইয়াতে হেৰি কৰা হৈছে, সৰু সুৰাকৈ ইয়াতে সবাহ পতা হৈছে, আপোনালোকক দেখাইছোঁ বোলো। আৰু মোৰ এইফালে আছে মিছেছ, চাই দিয়া আকৌ, চাই দিয়া। এইয়া আমি গৈ আছোঁ, আপোনালোকে চাই থাকক। আমি পালোহি আৰু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, এই ওচৰতে আৰু। এইফালে নামঘৰটো আমাৰ এইফালে। এয়া ককাহঁতি, এয়া One hour later. লগৰ এটা ঘৰ আছে, ইয়াতে গৈছোঁ। কোন লগৰ আপোনালোকে দেখিলে গম পাই যাব। এয়া দেখাওঁ। ব্লগ নাই বনোৱা। শংকৰ শংকৰ ঘৰ পাই গ'লেহি। এতিয়া শংকৰে কি খুৱাই, কি খুৱাবা ন শংকৰ? হা? One hour later. আপোনালোকক কৈছিলোঁ অলপ আগত, এইটো কি আছিলে, ক'ৰ আছিলে? অঁ, টেঙাখাটৰ দাই এজন ঢুকালে বুলি, তাকে আজি নিয়মটো কৰিছে। তাকে মোৰতো কোন দাই মই ইমান চিনি নাপাওঁ ভালকৈ, এটাহেঁতি চিনি পাব। আমাৰ মানে টেঙাখাটত পৰিয়াল গোটেই পৰিয়ালবৰ্গ আমাৰ টেঙাখাটতে আছে। ইয়াতে তাৰমানে আমাৰ যোৱা মেলা বহুতখিনি অসুবিধা, গতিকেলৈ আমি আজি ৰাইজৰ পদধূলি অকণমান লওঁ বুলি ৰাইজ দুজনমান মাতি তাৰে নিয়ম ভাগি কৰিবলৈ এই ভকত বৈষ্ণৱ আৰু আইসকলক আমন্ত্ৰণ কৰি এভাগি সেৱা ধৰা হৈছিলে। গতিকেলৈ আজি সেই সেৱা ভাগি ধৰা হৈছে। এই সেৱা ভাগিতে বোলে ভগৱন্তও বোলে যেন আমাক আশীৰ্বাদ কৰে, আৰু এইদৰে আগলৈকে যে গুৰু ভকত বৈষ্ণৱৰ পদধূলি যেন শিৰত লৈ থাকিবলৈ আমাক প্ৰভু ভগৱন্তে আশীৰ্বাদ কৰে বুলি এই প্ৰাৰ্থনা জনালোঁ। তাতে আমাৰ এই নাতিও বোলে মই এটা ভিডিঅ' কল কৰিম, আইতা আপুনি বোলে কি কেনেকৈ বোলে, মইতো এইবোৰ সম্বন্ধবিলাক চিনি নাপাওঁ, গতিকেলৈ মই যিখিনি জানো পাৰোঁ কৈছোঁ। আৰু টেঙাখাটত আমাৰ গোটেই বংশ পৰিয়াল আদি পূৰ্ব সকলো ককাহে আমাৰ টেঙাখাটতে আছে। আমাৰ মানে এই শহু বুঢ়াই আৰু দুজন সৈতে তেওঁবিলাকে এই মৰাণ দবাখাটলৈ উঠি অহাত আজি আমি ইয়াত অকলশৰীয়া হৈ আছোঁ যদিও ৰাইজৰ মাজতে আমি থাকি এই কৰ্মভাগী কৰি সুফল পাম বুলি বোলে বহুত আশাৰে বাট চাই এই কৰ্মভাগী কৰা হ'ল। তাতে আপোনালোকলৈও বোলে এই কৰ্মভাগী আমাৰ নাতিয়ে জনাওঁ বুলি পিনে মোক কাষত বহাই পিনে এই কৰ্মভাগী কৰোৱা হৈছে। তাতে ময়ো আনন্দিত হৈছোঁ। তেওঁ এই কৰ্মভাগী যে কৰিবলৈ আজিকালি এই নতুন কৰ্মবিলাক সকলোলৈ যে পঠাবলৈ ধৰা হৈছে ল'ৰা ছোৱালীবোৰে, সেইবিলাক আগলৈকে জানো তেখেতলোকে এইবোৰ কৰ্ম কৰি সকলোকে সহায় সহযোগী পায় নে, তেওঁলোককো যেন আনন্দ কৰি ভগৱন্তই জানো এইদৰে এই সুপথলৈ জানো আগুৱাই নিয়ে মোৰ এই কামনা। আৰু
চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে মুৰাটো তেতিয়াহ'লে বাই বাই।